আপুনি বাৰু গম পাইনে যে আপুনি নজনাকৈ আপোনাৰ নামত এটা ক্ৰাইম হৈ আছে আৰু সেই ক্ৰাইমৰ কাৰণে আপুনি জেল পৰ্যন্ত যাব লগা হ'ব পাৰে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবেই ভালে আছে। সকলোকে সাইফুল ফাৰ্ম বৰপেটা ইউটিউব চেনেল আৰু ফেচবুকৰ পৰা ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কাৰণ এনেকুৱা ভিডিঅ' আপোনালোকে হয়তো ইউটিউব বা ফেচবুকত চাৰ্চ কৰি থাকে, কিন্তু এনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰি নাপায়। তো সেনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ আজিৰ ভিডিঅ'টো যদি আপোনালোকে স্কিপ কৰে তেতিয়াহ'লে একো বুজি নাপাব। সেইকাৰণে আপোনালোকৰ এটা ৰিকুৱেষ্ট যে প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাওক আৰু কমপ্লিট প্ৰচেছটো আপোনালোকে ইয়াৰ পৰা জানি লওক আৰু আপুনি এনেকুৱা ক্ৰাইমৰ পৰা বাচি থাকক। তো আপুনি সেইকাৰণে কি কৰিব লাগিব, আপোনাৰ নামত কিমানখন চিম কাৰ্ড ইছ্যু হৈ আছে আপুনিতো নাজানে। তো সেই বিষয়ে যদি আপুনি জানিব বিচাৰে, প্ৰথমে আপুনি গুগলত যাব লাগিব আৰু গুগলত যাই আপুনি লিখিব TAFCOM, টেপকম বুলি লিখিব। লিখাৰ পিছত আপোনাৰ এটা পেজ খোল খাব, তাতে টেপকম বুলি এটা ৱেবছাইট আছে, সেইটো ৱেবছাইটত আপুনি লগ ইন কৰিব। আপোনাৰ তাৰপিছত ইয়াতে চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী টেলিকমিউনিকেশ্যন আৰু ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন বুলি ইয়াতে লিখা আছে। তাৰ তলত আপুনি চাব এটা এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব। তাৰ তলত আছে কেপচাৰ বুলি দিয়াৰ লগতে ভেলিড কেপচাৰ যেতিয়া আপুনি কৰিব, লগে লগে আপোনাৰ নাম্বাৰত এটা OTP গুচি যাব আৰু OTPটো দি ছাবমিট কৰাৰ লগে লগে আপোনাৰ নামত কিমানখন চিম কাৰ্ড ইছ্যু হৈ আছে গোটেই ডিটেইলছ আপুনি ইয়াৰ পৰা চাব পাৰিব। যদি আপুনি ভাবে যে এইটো নাম্বাৰ, গোটেইখিনি নাম্বাৰ যদি আপোনাৰ আছে তেতিয়াহ'লে কথা নাই, আৰু যদি চাই যে যিবিলাক নাম্বাৰ আপুনি ইউজ কৰা নাই বা আপুনি গম নোপোৱাকৈ সেইবিলাক নাম্বাৰ ইছ্যু হৈ আছে, তেতিয়াহ'লে সেই নাম্বাৰটো আপুনি ইয়াৰ পৰা বন্ধ কৰিব পাৰে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, এইটো যিটো নাম্বাৰ আপোনাৰ নহয় সেইটো নাম্বাৰত ইফালে টিক মাৰ্ক দিয়াৰ অপশ্যন আছে, টিক মাৰ্ক দি দিব। তাৰপিছত নট মাই নাম্বাৰ বুলি এটা অপশ্যন আছে, নট মাই নাম্বাৰত চিলেক্ট কৰিব। কৰাৰ লগে লগে আপোনাৰ ইয়াতে ছাবমিট বুলি অপশ্যন আছে, ছাবমিট কৰি দিব। কৰাৰ লগে লগে 2 ঘণ্টাৰ ভিতৰত আপোনাৰ চিম কাৰ্ডখন বন্ধ হৈ যাব আৰু এনেকুৱা ক্ৰাইমৰ পৰা আপুনি বাচিব পাৰে। তো আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আজিৰ ভিডিঅ'টো আপুনি চাই কেনেকুৱা লাগিলে, যদি আপুনি ভাবিছে না এইটো ভিডিঅ'ৰ পৰা বেলেগৰ উপকাৰ হওক, তেতিয়াহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক। আৰু মোৰ পেজত যদি আপোনালোকে ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে, তেতিয়াহ'লে সাইফুল ফাৰ্ম বৰপেটা ইউটিউব চেনেল ফেচবুক পেজটো আপুনি ফ'ল' কৰি ৰাখক, কাৰণ আপোনালোকৰ কাৰণে মই সদায় ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰোঁ। হয়তো ব্লগ ভিডিঅ' দিওঁ, কিন্তু মোৰ ভিডিঅ'ত কিবা না কিবা এটা কণ্টেণ্ট থাকে। কণ্টেণ্ট নোহোৱাকৈ আপোনালোকক বা কোনো ইনফৰমেশ্যন নোহোৱাকৈ আপোনালোকক ভিডিঅ' নিদিওঁ। এনেই অযথা ভিডিঅ' দি আপোনালোক হাৰাশাস্তি কৰাৰ মোৰ ইচ্ছা নাই। গতিকে সেইকাৰণে আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু ইয়াৰ পৰা হয়তো আপোনাৰ অলপ হ'লেও উপকাৰ হ'ব। গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।